এভৰিৱান কি খবৰ আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু মোৰো খবৰ বেয়াই বেয়া বুলিয়ে ক'ব পাৰি কাৰণ মা আৰু বাবু গ'ল মনসা পূজাক মামাহঁতৰ আজি মনসা পূজা আছিল আৰু মই যাব নোৱাৰিলোঁ কাৰণ মোৰ আজি পিৰিয়ডৰ 2 দিন গতিকে মই যাব নোৱাৰিলোঁ বেয়া লাগিল মনটো আৰু বোলো আজি ভিডিঅ'টো মানে মোৰ পৰিচয়টোৱে দিওঁ আপোনালোকক মোৰ ক'ত ঘৰটো বাৰু জানে কি বাকী মই মাহঁতৰ ঘৰত থাকোঁ আৰু মই মাহঁতৰ ঘৰত কিয় থাকোঁ বা মই ইমান কিয় ক্ষীণ আপোনালোকৰ মনতো কিছুমান প্ৰশ্ন আছে নহয় জানো তো বাকী প্ৰশ্নখিনিৰ উত্তৰখিনি দিম বুলি ভাবিছোঁ কাৰণ বাবু থাকিলে মই ভিডিঅ' বনোৱা নহয় সি ডিষ্টাৰ্বো দিয়ে আৰু সৰু হৈ আছে সেইকাৰণেও ভিডিঅ' এনেকৈ বনোৱা নহয় আৰু ভিডিঅ'টো বেছি পলম নকৰি আৰম্ভ কৰোঁ বলক নমস্কাৰ পোনপ্ৰথমে সকলোকে আৰু মোৰ নাম শ্ৰী নিশাশ্ৰী বেজবৰুৱা মোৰ ঘৰ নলবাৰী জিলাত টিহুত মই টিহুত থাকোঁ মোৰ মাৰ নাম নিৰু বেজবৰুৱা আৰু মোৰ দেউতাৰ নাম খগেন বেজবৰুৱা আৰু মোৰ দেউতা আমাৰ মাজত নাই মোৰ দেউতা মৰাৰ আজি 12 বছৰে হ'ল আৰু কি আৰু কেনেদৰে মৰিলে মই গোটেইখিনি কথা ক'ম তাৰে আগতে মই কওঁ যে মই বিয়া হৈছোঁ আৰু মই মাহঁতৰ ঘৰতে থাকোঁ তো এতিয়া বলক বাকীখিনি কথালৈ আগবাঢ়োঁ পঢ়াৰ কথা ক'বলৈ হ'লে মই হাই ছেকেণ্ডাৰী পাছ বিশেষ অসুবিধাৰ কাৰণে BA পঢ়া নহ'ল আৰু মই এতিয়া সৰুৰ পৰাই মোৰ জীৱনত ঘটা সৰুৰ পৰাই কিছুমান মুহূৰ্ত আপোনালোকক কওঁ মই যেতিয়া 6 বছৰ আছিলোঁ মেবি 6 বছৰ 7 বছৰ আছিলোঁ তেতিয়া মোৰ মনত আছে আৰু মনত থকাৰ পৰাই কৈছোঁ মাৰ আমাৰ গেষ্ট্ৰিক আলচাৰ হৈছিল য'ত নাড়ীত ঘাঁ হোৱা বুলি কয় সেই হৈছিল আৰু মাক GMCHত ভৰ্তি কৰা হৈছিল মানে প্ৰায় 2 মাহমান GMCHতে আছিল মায়ে তাৰ পাছত মই ইয়াতে মই যিহেতু ঘৰত আইতা ককাও নাই দেউতা আৰু মায়ে আৰু সেইকাৰণে মই মামাহঁতৰ তাতে আছিলোঁ 6 মাহমান আছিলোঁ দিয়ক মই যিহেতু 2 মাহমান আছিলে মেডিকেলত 2 মাহমান 6 মাহ মামাহঁততে আছোঁ মেডিকেলৰ পৰা মায়ে ডাইৰেক্ট মামাহঁতৰ তাত গৈছিল তাতেই মামাৰ লগত আছিলোঁ জেঠীমা মেডিকেলত আছিল আৰু জেঠীমা ল'ৰা ছোৱালী গোটেই মাহনে আমি আছিলোঁ আৰু মোক তাতে ৰাখিছিল তাৰপাছত আহিলোঁ ঘৰত মাৰো ঘাও শুকাল গোটেই আমাৰ দেউতা মা মই ঘৰত আহিলোঁ অহাৰ পাছত মায়ে টান কাম কৰিব নোৱাৰে টান কাম কৰিব হাক দিছে যিহেতু পেটৰ ভিতৰৰ কথা তাৰপিছত কাপোৰ চাপোৰ ধুব নোৱাৰে দেউতাই বহুত হেল্প কৰিছে মাক আৰু দেউতা কামতো যাব লাগে হাজিৰা কৰে দিন হাজিৰা কৰে নহ'লে ঘৰখনো নচলে তেনেকৈ চলি আছিলোঁ তাৰপিছত যেতিয়া 9 বছৰমানে হৈছিল তেতিয়া 9-10 বছৰমান হৈছিল 9 বছৰমানে হৈছিল আৰু তাৰপাছত একদিন মানে মাঘৰ বিহুৰ কথা এতিয়া মায়ে যিহেতু ঢেঁকী দিব নোৱাৰে দেউতাই চাউল গুড়া সান্দহ বুলি যে কয় গুড়া সান্দহ কুটবৰ কাৰণে দেউতাই মামাহঁতৰ তাত লৈ গৈছিল চাউল লৈ যায় জেঠীমা আৰু কুটি দিলাক গুড়া সান্দহখিনি কুটি দিয়াৰ পিছত দেউতাই আহিছিল গুড়া সান্দহখিনি লৈ অহাৰ পিছত আমাৰ কণী মাৰা বুলি কয় টিহুৰ ওচৰতে কণী মাৰা মামাহঁতৰ ঘৰত কাটাচাৰকুচিত দেউতাই চাইকেল লৈ আহিছিল 6:30 বাজিছিল তেতিয়া ইবাকৰ দেউতা আহিছিল বেক চাইডৰ পৰা চাইকেল মাৰি দেউতাৰ পিছৰ পৰা মেবি আগৰ পৰা মই নাজানো সেইটো কথা আগৰ পৰা পিছৰ পৰা এখন বাইক আহি কিনে আগতে এটা গৰু এটাক খুন্দালে আৰু গৰুটোৰ জিভা কাটিল কিমান ভয়ংকৰ হ'ব পাৰে দুৰ্ঘটনাটো তাৰ পাছত দেউতাক খুন্দালে দেউতাৰো ভৰিখন ভাঙিল পিছত গম পালোঁ আমাৰ দেউতাৰ বুকুতো আঘাত হৈছিল কিন্তু ভৰি ভাঙা বুলি ভাবিছিলোঁ ভৰি এখন ভাঙিল তাৰ পাছত দেউতাক আমি তাৰে মানুহে আৰু বহুত হেল্প কৰিলে মেডিকেলক লৈ গ'ল টিহুৰ মেডিকেলক ঘৰৰ মানুহে টিহুৰ মেডিকেলৰ পৰা গুৱাহাটীক নিবা ক'লাক আৰু গুৱাহাটীক নিলাক ঘৰৰ মানুহে আমাৰ নিকিনে গুৱাহাটীতো প্লাষ্টাৰ কৰলাক ভৰিখন বাকী মানে গাটোৰ বডিটোৰ পৰীক্ষা কৰা নাই কাৰণ ভৰিখনতে দুখ পোৱা বুলি কৈছে যিহেতু ভৰিখনে চাই প্লাষ্টাৰ 45 দিনৰ কাৰণে ৰাখবা দিলাক 45 দিনৰ কাৰণে প্লাষ্টাৰটো ঘৰত আহি ৰাখলাক ৰখাৰ পাছত খুললাক প্লাষ্টাৰটো খোলাৰ পাছত দেউতাৰ গাটো মানে বহুত বেয়া লাগি থাকে দেউতাক হোমিও দেখালাক হোমিও দেখাৰ পাছততো ভাল হোৱা নাই তাৰপাছত গাটো মানে ফুললাক দেউতাৰ আচলতে আমাৰ দেউতাই ড্ৰিংকছ বা বেয়া বস্তু একো খোৱা নাছিল তামোলৰ বাহিৰে মদ হওক বা এনেকুৱা বেয়া বস্তু একো খোৱা নাছিল তামোলখন খাইছিল অকল আৰু চাদা খাইছিল মই জানাত চাদা খাইছিল তামোলে খাইছিল বেলেগ বস্তু একো খোৱা নাই আমাৰ দেউতাই খোৱা নাছিল আৰু তাৰপিছত গাটো বহুত ফুলি কিনে 2 বছৰমান আছিল থকাৰ পাছত এদিন হঠাৎ ৰাতিপুৱা 6টা বজাত দেউতাৰ মানে বহুতেই অসুখ দেউতাই মাক কৈছে বোলে কৰা মোক মেডিকেলক লৈ যাওঁ মাতটো একদম সৰু হৈ গৈছিল আৰু দেউতাই ক'লাক মেডিকেলক লৈ যাওঁ মোক
মায়েও মেডিকেলত নিয়াৰ আগতে ঘৰৰ মানুহবিলাকো দিলাক সোধাৰ পিছত ওচৰৰে ডক্টৰ এজন আছিল দাদা গাঁৱৰে আমাৰ দাদাক ক'লে দাদাই কৈছে নিব পাৰিব কিন্তু বহুত চিৰিয়াছ আৰু তাৰপিছত যেতিয়া দেউতাই মেডিকেলত লৈ গ'ল মায়ে বা জেঠীমা মা আনকিগেলা যোৱাৰ পাছত দেউতা মানে নলবাৰী সেই বেলচৰ পথে এটা মন্দিৰ আছে তাৰে আগতে দেউতাৰ মানে আৰু নাই আৰু দেউতাই তাৰপিছত মেডিকেলত লৈ গ'ল যোৱাৰ পাছত ডক্টৰ নাই বুলিয়ে ক'লাক অতিমধ্যে ঘৰক লৈ আহিলাক সেইখিনি মানে টাইমত মই ক'ব নোৱাৰিম তেওঁলোকক মানে কি হ'ল অৰ্থাৎ মইতো সৰুৱে আছোঁ বহুত গম পোৱা নাই কি হ'ল অৰ্থাৎ ইমান মানুহ ঘৰত বুজি পোৱা নাই মাহী সুধিলোঁ মাহী ক'লাক নাই আৰু তাৰপিছত আমাৰ ঘৰত বাৰীৰ পাছত বাঁহ আছে বাঁহ কাটবা ওলাইছি মানে মই কৈছোঁ কিয় বাঁহ কাটবা লাগে বাঁহ কাটা কিয় দিবা লাগে মানে আনকৈ প্ৰশ্ন কৰিছোঁ ইমান জানা নাছিলোঁ কাৰণে এতিয়া দুখ লাগে ভাবিলে তাৰপিছত সেই কৰলাক মানে মুখাগ্নি কৰলাক দাদাই বৰমাহঁত দাদাই মই যিহেতু সৰু আছোঁ বহুত তাৰপিছত এনেকৈ আমি মা আৰু মোৰ বহুত চলা কষ্ট হ'ল দেউতা মৰাৰ পাছত কাজ চাজ যোৱাৰ পাছত যিহেতু আমাৰ বেলেগ এই নাই যিহেতু দেউতাই আমাৰ দিন হাজিৰাহে কৰিছিল আৰু ঘৰনে আজ যা মানুহ নাই দেউতা মা আৰু মই আছোঁ আৰু বৰদেউতা দাদাহঁত আছে কিন্তু তাহাৰতো ইমান হেৰি নাই চব্জিৰ দোকান বা ঘৰ নচলে তাহাৰো বৰমা বৰদেউতা নাই তাহাৰো সৰুতে মা দেউতাক মানে হেৰুৱাল আৰু বাইদেউ এটা আছে তাহোঁ 4টা গতিকে আমাকো এতিয়া নৰে সেই নাই আৰু মায়ে ভাবিলে মই কামকে যাব লাগিব মায়েও বেছি পঢ়া নহয় আৰু মায়ে ভাবিলে কিবা এটা কাম কৰিব লাগিব আৰু মই তাৰপাছত মায়ে সেনেকৈ এটা সেই সুবিধা পালাক মানে আমাৰ মই লাজ নকৰোঁ ক'বৰ কাৰণে আমাৰ টিহুৰ এখন হোটেলত মায়ে মানে কাম কৰিছিল হেৰি ভাত ৰন্ধা হিচাপত ভাত ৰন্ধা বাচন ধোৱা আৰু ভাতখিনি ভাতৰ মানে বাকী নহয় ভাতৰ তাৰপিছত টিহুৰ হোটেল এখনত তাতে মোৰ মায়ে 10 বছৰ কাম কৰিছিল 10 বছৰ সেই মোৰ 10-11 বছৰৰ পৰা কাম কৰিছিল মোৰ 20 বছৰলৈকে ভাবক আপোনালোকে মই লাজ নকৰোঁ কাৰণ মোৰ মায়ে কোনো চুৰ কৰা নাই বেয়া কাম কৰা নাই মানুহৰ ঘৰত কাম কৰা বা হোটেলত কাম কৰা একে কথা হোটেলতে কাম কৰিছে মায়ে তাৰপাছত মোক পঢ়াইছি এইখিনি মোক মানে জানা কৰিছে আজি মই যিখিনি জানিছোঁ মাৰ কাৰণে জানিছোঁ গতিকে মোৰ দায়িত্ব মাক মই ভালকৈ চাব লাগিব আৰু মই এতিয়া আহোঁ বিয়াৰ কথা বিয়া মানে মই বহুতেই সৰুতে বিয়া হ'লোঁ হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছতে বিয়া হ'লোঁ কাৰণ মাৰো বয়স হৈ আহিছে আৰু মানে মই ভাল পায়ে বিয়া হৈছোঁ মই আৰু লকডাউনত তেতিয়া বিয়া হৈছোঁ লগতে লকডাউন খুলিছিল তেতিয়া বিয়া হ'লোঁ তেওঁৰো ঘৰত কোনো নাই মোৰ হাজবেণ্ডৰ ঘৰতো কোনো নাই মা দেউতা নাই তাতেও আৰু তেওঁ ক'লে বিয়াৰ কথা মায়ে ক'লে মই যিহেতু মোৰ লাভ ষ্টৰিটো আপোনালোকক নেক্সট এটা ভিডিঅ'ত জনাম আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ক'ব নেক্সট এটা ভিডিঅ'ত মই আপোনালোকক জনাম মোৰ লাভ ষ্টৰিটো আৰু বাবুৰ জন্মৰ কথা বহুতখিনি কথাই আছে মোৰ জীৱনত মই আপোনালোকক জনাম তাৰে আগত এইখিনি কথা কৈ শেষ কৰোঁ তাৰপাছত হেৰি মা যেতিয়া কামক যায় তেতিয়া মইতো বেছি বয়স নহয় মোৰ 11-12 বছৰ এনেকুৱা একদিন নাই য'ত মই ভয় কৰা নাই মানে বহুত বৰষুণ দিয়ে আৰু মোৰ আমাৰ যিহেতু মাটিৰ ঘৰ বহুত বৰষুণ দিয়ে মই দৰ্জাখন মাৰিব নোৱাৰোঁ মেলি থ'ব নোৱাৰোঁ দৰ্জাখন মাৰি থ'লে ভূতৰ কাৰণে মোৰ ভয় লাগে আৰু দৰ্জাখন যদি মেলি থওঁ তেতিয়াহ'লে মানুহ কোনোবা আহিব নেকি সেনেহেন ভয় আৰু এটা তাৰপিছত মোক খটাইছে কামত মানে এনেকুৱা নহয় যে মই মানে এনেই কিবা এটা বস্তু খাইছোঁ মানে মায়ে নহয় চান্সত মোক মই নাম নকওঁ মোক বহুত বুলিয়ে কৈছোঁ মোক বহুতে খটাইছে মানে যাচোন দোকানত যাওঁ মোক এটা বস্তু আনি দে যাচোন বাজাৰত যাওঁ মোকটো আনি দি বা মোৰ লগত বলচোন মই কিবা এটা আনি দিম তাৰ বিনিময়ত এটা চকলেট বা একাপ চাহ তাৰ ওপৰত একো নাই গতিকে বহুত কষ্টত জীৱনটো ডাঙৰ কৰিছোঁ মই আৰু ক'বলৈ গ'লে আচলতে মাৰ বাহিৰে মোৰ পৃথিৱীত তেতিয়া কোনোৱে আছিল কিছুমান মানুহ এনেকুৱা য'ত মোক খাতৰ কাৰণে মোক ভাল পাইছিল মুখত ভাল পাইছিল মই এতিয়া জানিছোঁ কথাখিনি মই মুখত ভাল পাইছিল সেনেহেন আছিল আৰু বাকী কথা ক'ব গ'লে মই বহুত উৎপতীয়া ডেন্স কৰি এক্টিং কৰি মই বহুত ভাল পাওঁ কিন্তু ঘৰৰ অৱস্থা বেয়া কাৰণে মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ আৰু খেলা ধূলাটো মোৰ মানে প্ৰাইজ বহুত আছে আমাৰ টিহুত বহুত মই পাইছোঁ প্ৰাইজ আৰু সেই মই ডেন্সো কৰিছিলোঁ মঞ্চত বহুত নাটক কৰিছিলোঁ কিন্তু ঘৰৰ অৱস্থা বেয়া আৰু মায়ে আৰু ময়ে যিহেতু মই ক'লে মায়ে মোক লৈও যাব নোৱাৰে কিবা প্ৰতিযোগিতা থাকিলে সেইকাৰণে মই মানে কণ্টিনিউ কৰিব নোৱাৰিলোঁ আৰু মই কিয় ক্ষীণ ইমান বা মোৰ বয়স কিমান বা কি সেইখিনি ওপৰত কথাখিনি কওঁ
মোৰ বয়স হাই ছেকেণ্ডেৰী কৰি পাছ কৰা হয়, হাই ছেকেণ্ডেৰী পাছ কৰিয়ে মই যিহেতু বিয়া দিছোঁ, হাই ছেকেণ্ডেৰী পঢ়াৰ পিছততো কিমান বয়স হ'ব, মেবি 20 বছৰ 21 বছৰ, মোৰো সেইখিনিয়ে বয়স, বাকী নকওঁ বুলি কিমান কি। তাৰপাছত মানে মানুহৰ এটা ক্ষীণ ঠাইত থাকে আৰু এটা শকত ঠাইত থাকে, মোৰ ক্ষীণ ঠাইত আছে, সেইকাৰণে মই বহুত ক্ষীণ আৰু মোৰ হাইটো কম আৰু দেখাত বেয়া আৰু তাৰ কাৰণে বহুতো মই মানে ফেচ কৰিব লগা হৈছে, বহুত মানে হেৰি মোৰ আগতে কৈ দিছোঁ মানে চাচোন চা কেনেহেন ক্ষীণ, কেনে দেখি কেনেতো বহুত শুনিছোঁ কেনে দেখি। কিছুমান মানুহ আচলতে গুৰুত্ব নাভাবে, মানে আগত কৈ দিবা পাৰিলি হ'ল কিছুমান কথা, এনেকৈ কৈ দিয়ে বা চাচোন তাই সৰুতে বিয়া হৈছে, কিয় যে বিয়া হৈছে সেইটো কথা নাভাবে, বা কিয় যে ক্ষীণ, কি যে বেমাৰ আছে বা কিয় ক্ষীণ ইমান সেইটো নাভাবে, বা ভগৱানে দিছিল তাই যাই যেনে সেনে যোনটো মানুহে কয় তেওঁতো কিবা এটা তেওঁৰো আছে। কিছুমান মানুহে মোৰ আগত কয়, কিন্তু আগত কোৱা মানুহবিলাক মই উত্তৰ দিওঁ, মই হাঁহিয়ে উত্তৰ দিওঁ, ভালকৈ কওঁ মই, কিয় ইমান ক্ষীণ তুমি সেনেকৈ যদি কয়, মই খালেও শকত নহওঁ, মই কি কৰোঁ উপায় নাই সেনেকৈ কওঁ, সঁচা কথা। মই খাওঁ, কিন্তু মই খাওঁ, কিছুমান মানুহৰ টেনশ্যনত হয়, মোৰ টেনশ্যন নাই, বাবুক লৈ অলপ আছে কাৰণ তাৰ অলপ সেই আছে, এজমা প্ৰব্লেম আছে, কফৰ 4 বছৰ পাছত কমব ডাক্তৰে কৈছে, তাক অলপ হেৰি আছে, চিন্তা আছে, কিন্তু মোৰ বেলেগ চিন্তা নাই। আৰু মোৰ হাজবেণ্ডে বহুত মৰম কৰে, বহুত ছাপোৰ্ট কৰে, তেওঁৰ কথা ক'ব লাগিব, আৰু একো মোৰ টেনশ্যন নাই, কিন্তু হ'ল ক্ষীণ মই, আৰু যিমান খালেও মই শকত নহওঁ, সেইটো মোৰ দুখ বুলিয়ে কৈছোঁ, আপোনালোকৰ হাঁহি উঠিব, দুখ বুলিয়ে কৈছোঁ। আৰু সেই মানুহৰ আগত মানে মানুহে যেতিয়া মানুহ এজনৰ আগত মানুহে কয় চফ্ট হৈ যায় মানুহজন, ময়ে বেয়া লাগে মোৰ মনটো, কি ক'লাকনো এনেকৈ ইমান ক্ষীণৰ কাৰণে কৈছোঁ, দুখ লাগে, তেতিয়াহে মোৰ বেছি দুখ লাগে, কিন্তু মই এনেই মানুহক কেয়াৰ নকৰোঁ, বেয়াকৈ ক'লেও মই কেয়াৰ নকৰোঁ, ভালকৈ ক'লেও মই কেয়াৰ নকৰোঁ, কাৰণ মোক 10 বছৰৰ পৰা মায়েহে ডাঙৰ দীঘল কৰিছে খুৱাই, বেলেগেতো খোৱা নাই, যিসকল মানুহে কৈছে তেওঁতো মোক খোৱা নাই, সেইকাৰণে মই কাকো খাতি নকৰোঁ, ড্ৰেছক ক'লেও মই খাতি নকৰোঁ, মোৰ হাজবেণ্ডে পিন্ধিব দিছে, মোৰ মায়ে পিন্ধিব দিছে, মই পিন্ধোঁ, আৰু ক্ষীণ মই ক'লে মোৰতো হাজবেণ্ডে একো কোৱা নাই বা মোৰতো মায়ে একো কোৱা নাই, সেইকাৰণে মই ক্ষীণ হ'লোঁ কি আৰু মোৰ নিজৰ খাইছোঁ, মই নিজে ক্ষীণ, কিন্তু মই মানুহক সেইখিনি বুজাব নাযাওঁ, তৰ্ক লাগিব, সেইকাৰণে মই বুজাব নাযাওঁ। আৰু বাবু হোৱাৰ টাইমৰ কিছুমান মুহূৰ্ত বেয়া লগা মুহূৰ্ত আছে, ভাল লগা মুহূৰ্ত আছে, সেইখিনিও মোক জনাম আপোনালোকক নেক্সট ভিডিঅ'ত, আৰু মোৰ লাভ ষ্টৰিটো ক'ম আপোনালোকক, অফ কেমেৰা মোক সোধে কিছুমান তোমাৰ লাভ ষ্টৰিটো কি, চ' মই ভিডিঅ'ৰ জৰিয়তে ক'ম সেইসকলক। আৰু হাজবেণ্ডে মোক বহুত ছাপোৰ্ট কৰে, এইটো কথা ক'ব লাগিব, তেওঁ মোক বহুত মৰমো কৰে, ছাপোৰ্ট কৰে। আৰু বাকী আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ, যদি ভিডিঅ'টো ভাল পালে, মোৰ জীৱনৰ কিছুমান কথা শুনি আপোনালোকে ভাল পালে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু আপোনালোকে যিসকলে বহুত মানে মৰম দিছে ইমানখিনি ভিডিঅ'ত, তো সকলোকে মোৰ ফালৰ পৰা বহুত থেংক ইউ ছ' মাছ, ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাব, ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। তো আজিলৈ আহিছোঁ, বাই।